দেউতাৰ অৰ্থসম্পদ নহয়, দেউতা থকাটোৱেই অতি জৰুৰী। এজনী ছোৱালী জীৱনৰ সকলোতকৈ ডাঙৰ প্ৰাপ্তি হৈছে এজন কেয়াৰিং হাজবেণ্ড। স্বামীৰ ভালপোৱাক কেতিয়াও অমৰ্যাদা নকৰিব। জীৱনৰ ৮০% সময় তেওঁ পৰিবাৰৰ মুখত হাঁহি আনিবলৈ গাধৰ দৰে খাটে। পৰিশ্ৰম কৰাৰ বয়সত যদি আৰাম কৰাৰ বয়সত পৰিশ্ৰম কৰিব লাগিব। কথাত আছে, কোমল মাটিত মেকুৰীয়ে আঁচুৰিবলৈ ভাল পায়। সেয়ে আপুনি যিমান কোমল মনৰ মানুহ হ'ব, সিমানে আপুনি অন্যৰ পৰা ক্ষত-বিক্ষত হ'ব। তোমাৰ কদৰ ততক্ষণ থাকিব, যতক্ষণ তুমি অন্য কাৰো কামত আহিবা। নিজৰ পৰিচয়ে পৰিচিত হোৱাৰ চেষ্টা কৰক। কোনো এজন ডাঙৰ নেতাৰ কাষত থিয় হৈ ফটো উঠোৱা মানে এইটো নহয় যে আপুনিও এজন ডাঙৰ নেতা। অন্যৰ বিপদত কাষত থিয় হওক। আপোনাৰ বিপদত অনাকাংক্ষিতভাৱে হ'লেও কোনোবাই নহয় কোনোবাই কাষত থিয় হ'ব। এইটোৱেই আপোনাৰ কৰ্মফল।